সেইদিনা আছিল 12 মাৰ্চ শুক্ৰবাৰ শিৱৰাত্ৰি। শিৱ বাবাৰ শ্ৰীচৰণত এগছি বন্তি জ্বলাবৰ বাবে আমি আহিছিলোঁ আঠখেলীয়া আঞ্চলিক শিৱ মন্দিৰলৈ। প্ৰতি বছৰ শিৱৰাত্ৰিত শিৱ বাবাৰ বহুতো ভক্তৰ এই মন্দিৰটোলৈ সমাগম ঘটে। শিৱ মন্দিৰটোৰ কাষতে আছে এজোপা ডাঙৰ বেলগছ আৰু তাৰ তলতে বহুতো ভক্তপ্ৰাণ ৰাইজে বন্তি প্ৰজ্বলন কৰাৰ এক দৃশ্য। বেলজোপাৰ কাষে কাষে কিছুমান ত্ৰিশূলেৰে বেৰি থোৱা আছে। শিৱ বাবাৰ শ্ৰীচৰণত এগছি চাকি জ্বলাই আমি আগবাঢ়িলোঁ ওচৰতে থকা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ দিশে। এই ঠাইডোখৰতে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ অহা ভক্তসমূহে গাড়ী ৰখাবৰ বাবে ব্যৱহাৰ কৰে। আহি আমি পালোহি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বাটচৰা। বাটচৰাটোৰ নিৰ্মাণ অতি সুন্দৰভাৱে কৰা হৈছে। সাধাৰণতে আঠখেলীয়া নামঘৰত অন্য মাহতকৈ ভাদ মাহত ভক্তৰ সমাগম বেছি দেখিবলৈ পোৱা যায়। বাটচৰাটোৱেদি সোমাই অহাৰ পিছত পোৱা যায় নামঘৰটোলৈ প্ৰৱেশ কৰাৰ মূল গেটখন। নামঘৰটোৰ মূল গেটখনেদি প্ৰৱেশ কৰি আমি প্ৰথমে পোৱা নামঘৰটোত সোমালোঁ বন্তি প্ৰজ্বলনৰ বাবে। ভাদ মাহত এই নামঘৰত মানুহৰ সমাগম বেছি হোৱাৰ বাবে এই নামঘৰটো বাহিৰলৈকে বন্তি প্ৰজ্বলন কৰিব লগা হয়। নামঘৰটোৰ ওপৰ ভাগত ব্ৰহ্মাও আদি কৰি প্ৰাৰ্থনাটোত থকা সেই কাহিনীটো
সুন্দৰভাৱে মূৰ্তি আকাৰত বনাই থোৱা হৈছে। নামঘৰটোৰ সোঁফালে আৰু বাওঁফালে দুখন ডাঙৰ ডাঙৰ শৰাই বনাই থোৱা হৈছে। নামঘৰটোৰ সন্মুখতে আপোনালোকে দেখিবলৈ পাব জয় আৰু বিজয়ৰ দুটা মূৰ্তি। বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টো চাই এতিয়ালৈকে ভাল পাই আছে তেনেহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিয়ক, আৰু আপুনি যদি এই চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই যাবলৈ নাপাহৰিব। এইটো হৈছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পুখুৰী। ইয়াত বিভিন্ন প্ৰজাতিৰ মাছৰ লগতে কাছও দেখিবলৈ পোৱা যায়। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।
আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই যাবলৈ নাপাহৰিব